আজি মই আপোনালোকৰ আগত ভাপৰ পিঠাৰ এটা নতুন পদ্ধতি শ্বেয়াৰ কৰিম যিটো পদ্ধতিৰে ভাপৰ পিঠাটো যদি বনোৱা হয় তেতিয়াহ'লে আপোনালোকে এই ভাপৰ পিঠাটো মিঠাই নে ভাপৰ পিঠা একো ধৰিব নোৱাৰিব তেন্তে হ'লে বলকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ নমস্কাৰ বন্ধু বান্ধৱীসকল মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলে মই আজি বনাম বুলি ভাবিছোঁ ভাপৰ পিঠা অকণমান বেলেগ ধৰণে আৰু কেনে ধৰণে বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া নিশ্চয় আপোনালোকেও ট্ৰাই কৰিব পাৰিব এই ভাপৰ পিঠাটো আৰু এই ভাপৰ পিঠাটো যেতিয়া আপোনালোকে বনাব মিঠাই নে ভাপৰ পিঠা একো ধৰিব নোৱাৰিব বহুত বেছি ভাল লাগে খাই পেলাই ভাপৰ পিঠা বনাবৰ কাৰণে মই প্ৰথমতে গুড় এয়া মই এবাটি কুটি লৈছোঁ আৰু আপোনালোকে যদিহে এইটো অকণমান বেছিকৈ বনাম বুলি ভাবে তেতিয়া গুড় বা যিখিনি সামগ্ৰী লাগিব সেইখিনি অলপমান বেছি কৰি দিলে হয় মই যিহেতু এটা ভাপৰ পিঠা বনাম সেইকাৰণে মই গুড় এবাটি কুটি ল'লোঁ তাৰপিছত এতিয়া মই জুইকুৰা জ্বলাই পেলাই প্ৰথমতে গুড়খিনি গলাই ল'ম মানে পগাই ল'ম আৰু গুড়খিনি মই সম্পূৰ্ণ গুড়তে বনাম আপোনালোকে চেনিটো বনাব পাৰে বা মিচিৰিটো বনাব পাৰে সেইটো আপোনালোকৰ ওপৰত কথা এতিয়া মই জুইতে চচপেনটো পাতি দিলোঁ আৰু গুড় বাতি দি দিছোঁ আৰু গুড় এবাটি দিছোঁ আৰু সেইকাৰণে মই পানীও এবাটি ব্যৱহাৰ কৰিম তাতকৈ বহুত বেছিকৈ পানী ইয়াত ব্যৱহাৰ নকৰিব আৰু ভাপৰ পিঠাই হওক বা যিকোনো পিঠাই হওক সদায় গুড়ত বনালে বেছি ভাল লাগে ন আৰু এতিয়া যিহেতু ঠাণ্ডা দিন পৰিছে আৰু ঠাণ্ডাত জুইৰ কাষত বহি পিঠাৰ সোৱাদ লোৱাই মজাই সুকীয়া নহয়নে বাৰু আৰু এতিয়া মই সেইকাৰণে ভাবিলোঁ আজি মই এই ভাপৰ পিঠাৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ তেতিয়া আপোনালোকে এইবাৰ জুইত বহি পেলাই এই পিঠাৰ জুতি ল'ব পাৰিব এইফালে গুড়খিনিও খুব ধুনীয়াকৈ পগোৱা হৈ গ'ল আৰু সম্পূৰ্ণ ঠাণ্ডা হ'ব লাগিব আৰু এতিয়া মই কি কৰিম চুজি লৈ ল'ম মই চুজি ব্যৱহাৰ কৰিম এই পিঠাটোত আৰু এই ভাপৰ পিঠাটো চুজিত বনালে বেছি ভাল হয় সেইকাৰণে মই চুজি লৈছোঁ আৰু চুজিখিনি মই প্ৰথমতে মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম আপোনালোকে এবাটি গুড়ত 1.5 বাটি চুজি ল'ব মই প্ৰথমতে এয়া এবাটিয়ে লৈছোঁ তাৰপিছত আকৌ আধা বাটি মই এয়া দি দিছোঁ মানে 1.5 বাটি চুজি ল'লে মানে খুব ধুনীয়াকৈ জোখত হৈ যায় আৰু এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম এইফালে চুজিখিনি পিচি আনিলোঁ চুজিখিনি সম্পূৰ্ণ পিঠাগুড়ি নিচিনাকৈ পিচ নাখায় তাত গোটা গোটা থাকিবই চুজিৰ নিচিনা অলপমান পিচ খালেও হ'ব আৰু ইয়াতে মই ঘিউ ব্যৱহাৰ কৰিছোঁ কমেও 2 চামুচমান আচলতে মই ঘিউ দিয়া এই ক্লিপটো থাকি গ'ল সেইকাৰণে মই আপোনালোকক ইয়াত দেখাব নোৱাৰিলোঁ 2 চামুচ ঘিউ ব্যৱহাৰ কৰিব আৰু লগতে এতিয়া মই গুড়ৰ পানীখিনি ঠাণ্ডা হোৱাৰ পিছত গুড়ৰ পানীখিনি এতিয়া গোটেই চুজিখিনি এনেকৈ খুব ধুনীয়া এটা পেষ্ট তৈয়াৰ কৰি ল'ম বহুত বেছি ডাঠো নহয় বহুত বেছি পাতলো নহয় আপোনালোকে বাৰু ভিডিঅ'টো চাই গ'লে নিশ্চয় গম পাব ইমানটো জোখতে পেষ্টটো ৰাখিব লাগিব বহুত বেছি ডাঠো নহয় বহুত বেছি পাতলো নহয় আৰু এতিয়া মই কমেও 10 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম কিয়নো চুজিখিনিয়ে যিহেতু পানীটো এবজৰ্ব কৰি ল'লে কোমল হয় আৰু তেতিয়া কোমল হৈ গ'লেহে পিঠাটো খুব ধুনীয়াকৈ ভাল হয় মানে ভাপৰ পিঠাটো সেইকাৰণে কমেও 15 মিনিটমান সময় ৰাখিব লাগে আৰু এতিয়া মই কেৰাহীখন পাতি দিছোঁ যিহেতু মই পিঠাটো ষ্টিম কৰিম মানে ভাপত দিম সেইকাৰণে মই পানী দি দিছোঁ কেৰাহীত আৰু পানীখিনি গৰম হোৱাৰ পাছত মই পিঠাটো দিম আৰু এতিয়া মই এডাল ষ্টেণ্ড বহাই দিছোঁ আৰু এইফালে কমেও 15 মিনিটমান হৈ গ'ল আৰু এতিয়া মই অকণমান আকৌ ফেটি ল'ম কাৰণ 15 মিনিট সময় যিহেতু চুজিখিনিয়ে পানীখিনি এবজৰ্ব কৰি ল'লে আৰু অলপমান পেষ্টটো ডাঠো হৈ গ'ল আৰু যদিহে আপোনালোকৰ পেষ্টটো অকণমান ডাঠ হৈ যায় তেতিয়া অকণমান পানী ব্যৱহাৰ কৰি পাতল কৰি ল'ব বহুত বেছি নহয় আৰু এয়া চাওক মোৰ বাৰু খুব ধুনীয়াকৈ জোখতে আছে আপোনালোকৰ ডাঠ হ'লে অকণমান পানী দি পাতল কৰি ল'ব ইয়াতে এতিয়া মই 1 চামুচ বেকিং পাউডাৰ আৰু আধা চামুচ বেকিং চ'ডা দিছোঁ অকণমান পানী দিছোঁ যাতে বেকিং পাউডাৰ আৰু বেকিং চ'ডাটো খুব ধুনীয়াকৈ মানে কাম কৰে আৰু সেইকাৰণে অকণমান পানী ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া গোটেইখিনি লাগি যোৱাকৈ মানে লৰাই লৈছোঁ খুব ধুনীয়াকৈ বহুত বেছিকৈ এই বেকিং পাউডাৰ বেকিং চ'ডা দিয়াৰ পিছত মানে এই পেষ্টটো নেফেটিব তেতিয়া সিমান ভাল নহ'ব আৰু এতিয়া গোটেইখিনি মিলি গৈছে দেখিছেনে অকণমান লৰাই দিছোঁ মই তাৰপিছত এতিয়া মই এটা কেক টিন ল'ম আপোনালোকে ঘৰত যদি কেক টিন থাকে কেক টিন ব্যৱহাৰ কৰিব নহ'লে টিফিন থাকিলে টিফিনো ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া এয়া চাওক মই অকণমান ঘিউ সানি লৈছোঁ আৰু যদিহে আপোনালোকে কম কমকৈ বনাম বুলি ভাবে তেতিয়া বাটি কেইবাটা বাটিটো তেনেকৈ বনাব পাৰে মই একেটাতে বনাইছোঁ কেইবাটাও বাটি ব্যৱহাৰ কৰা নাই আৰু মই একেটা কেক টিনতে বনাম বুলি ভাবিলোঁ টুকুৰা টুকুৰা কাটিম বুলি ভাবিছোঁ মানে সেইকাৰণে তেনেকৈ বনাইছোঁ আৰু কেক টিনটোত দি পেলাই এতিয়া মই কমেও 15-20 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম
এইফালে কমেও 15-20 মিনিটমান সময় হৈ গৈছে আৰু এতিয়া মই এইখিনি নমাই থ'ম অকণমান মই এয়া খৰিকাডাল ভৰাই চাইছোঁ সিজিছে নাই খুব ধুনীয়াকৈ সিজি গৈছে বাৰু আৰু এতিয়া এইখিনি মই নমাই থ'ম আৰু এতিয়া মই এটা আপোনালোকৰ আগত অকণমান বেলেগ পদ্ধতিত দেখাম বুলি ভাবিছোঁ এই ভাপৰ পিঠাটো প্ৰথমতে মই কৰ্ণফ্ল'ৰ লৈছোঁ কৰ্ণফ্ল'ৰ আপোনালোকে 3 চামুচ বা 4 চামুচ ব্যৱহাৰ কৰিব তাতকৈ বহুত বেছিকৈ ব্যৱহাৰ কৰিব নালাগে এতিয়া মই এটা চচপেন জুইতে বহাই পেলাই এবাটি গাখীৰ ব্যৱহাৰ কৰিছোঁ যিহেতু মই গুড় এবাটি ব্যৱহাৰ কৰিছিলোঁ আৰু গাখীৰখিনি দিয়াৰ পাছতে মই এইফালে 4 চামুচ কৰ্ণফ্ল'ৰ লৈছিলোঁ সেই কৰ্ণফ্ল'ৰখিনি দি পেলাই লৰাই আছোঁ ডাঠ হোৱালৈকে আৰু এচামুচ আপোনালোকে চেনি বা চেনি এচামুচ বা 2 চামুচ ব্যৱহাৰ কৰিব তেতিয়া ভাল হয় ব্যৱহাৰ নকৰোঁ বুলি ক'লেও নকৰিব পাৰে কিন্তু অকণমান ব্যৱহাৰ কৰিলে ভাল হয় আৰু তাৰপিছত এতিয়া লৰাই আছোঁ ডাঠ হোৱালৈকে ইমান পৰ্যায়তে ৰাখিব লাগিব ইমানখিনি ডাঠতে ৰাখিবলৈ তাতকৈ বহুত বেছি ডাঠ কৰি নেপেলাব আৰু এতিয়া কি কৰিম জানেনে এই যিটো ভাপৰ পিঠা বনাইছিলোঁ তাৰ ওপৰত গৰমে গৰমে এনেকৈ ঢালি দিম আপোনালোকে এনেকৈ এই কামটো কিন্তু গৰমে গৰমে কৰিব লাগিব গৰমে গৰমে কৰিলেহে খুব ধুনীয়া হ'ব আৰু গৰমে গৰমে নকৰিলে ঠাণ্ডা হৈ গ'লে এই কৰ্ণফ্ল'ৰ পেষ্টটো বহুত বেছি ডাঠ হৈ যাব আৰু পিছত এই কামটো কৰিব নোৱাৰিব সেইকাৰণে মই গৰমে গৰমে ঢালি দিলোঁ আৰু ওপৰত এই কৰ্ণফ্ল'ৰ পেষ্টটো খুব ধুনীয়াকৈ লগাই দিছোঁ আপোনালোকে এই ধৰণে এবাৰ এই ভাপৰ পিঠাটো ট্ৰাই কৰি চাব আপোনালোকে মিঠাই খাইছেনে পিঠাই খাইছে একো ধৰিব নোৱাৰে বহুত বেছি ভাল লাগে আৰু এই যে কৰ্ণফ্ল'ৰ পেষ্টটো আপোনালোকক দেখালোঁ এই কৰ্ণফ্ল'ৰ পেষ্টটো যেতিয়া আপোনালোকে পিঠাটোৰ লগত খাব নহয় তেতিয়া আপোনালোকে এইটো ক্ৰীমেই নে গাখীৰেই নে বা বেলেগ কিবা একো ধৰিব নোৱাৰিব ইমান বেছি টেষ্টি হয় নহয় খাবলৈ এবাৰ ট্ৰাই কৰি চাব আৰু এইখিনি কৰ্ণফ্ল'ৰ পেষ্টখিনি দিয়াৰ পাছত মই কমেও আধা ঘণ্টামান তেনেকৈয়ে থৈ দিলোঁ মানে ফ্ৰিজত থ'ব নালাগে নৰ্মেলকৈ থ'লে হৈ যাব তাৰপিছত খুব ধুনীয়াকৈ লাগ খাই যায় আৰু আপোনালোকে উলিয়াই ল'লে হয় আৰু এনেকৈ কাটি পেলাই আপোনালোকে চাহৰ লগত ৰাতিপুৱা চাহৰ লগত হওক আবেলি হওক দুপৰীয়া হওক পৰিৱেশন কৰিব ইমান বেছি ভাল পাব এটা নতুন সোৱাদ পাব সেইকাৰণে মই আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিলোঁ ঘৰলৈ যদি কোনোবা আলহী আহিম বুলি কয় আপোনালোকে এই পিঠাটো বনাই পেলাই আলহীক খুৱাই চাবচোন আলহী এবাৰলৈও সুধিব কেনেধৰণে এই পিঠাটো বনালে মানে আপোনালোকক পিঠা বুলি নকয় মানে বহুত বেছি ভাল লাগে আৰু আপোনালোকে নিজে যেতিয়া বনাই পেলাই খাব তেতিয়া আপোনালোকে পিঠা বুলি নাভাবিব ইমান বেছি ভাল হয় খাবলৈ আৰু এই পিঠাটো একদম নতুন পদ্ধতিৰে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি মোক কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এতিয়া মই এপিচ কাটি দেখাইছোঁ দেখিছেনে আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ খুব ধুনীয়াকৈ পিঠাটোও হৈ গৈছে আৰু ওপৰৰ এই পেষ্টটো খুব ধুনীয়াকৈ লাগ খাই গৈছে দেখিছেনে আৰু এনেধৰণে এবাৰ ট্ৰাই কৰি চাব নিশ্চয় গম পাব কেনেকুৱা হৈছে খাবৰ কাৰণে মই এতিয়া মিঠাইৰ নিচিনাকৈ এপিচকৈ কাটিছোঁ আপোনালোকে ইয়াতকৈ সৰু সৰুকৈ কাটিব পাৰে মই অকণমান ডাঙৰকৈ কাটিছোঁ আৰু এতিয়া মই এইখিনি থৈ দিম কমেও আপোনালোকে এতিয়া ঠাণ্ডা দিন যিহেতু আহিছে কমেও 4-5 দিনলৈকে এই পিঠাটো কিন্তু কেতিয়াও বেয়া নহয় গোটেই কেইপিচ কাটি পেলাই এইফালে মই আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ লাগিছেনে বাৰু মিঠাইৰ নিচিনা আৰু এপিচ মই আপোনালোকক ভাঙিও দেখাই দিছোঁ দেখিছেনে খুব ধুনীয়াকৈ সিজি গৈছে আৰু খুব ধুনীয়াকৈ লাগ খাই গৈছে পেষ্টটো আৰু অকণমান ভাঙি দেখাইছোঁ দেখিছেনে এতিয়া মই ল'ৰাটোক খাবলৈ দিছোঁ সিও খাই খুব ভাল পালে আমাৰ দুইটা ল'ৰা ছোৱালীয়ে খাই খুব বেছি ভাল পালে আজি আপোনালোকৰ এই ভাপৰ পিঠাৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এবাৰ আপোনালোকে ট্ৰাই কৰি মোক কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ তেন্তে হ'লে আহোঁ